আছে। আজি 17 ছেপ্টেম্বৰ, আজি বিশ্বকৰ্মা পূজা হয়। সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা যাচিলোঁ। আজিতো সকলোৰে ঘৰত চাগে এখন নহয় এখন কৰে আগেই বঢ়ায় আৰু সকলোৱে পূজা দিয়ে। ময়ো আৰু পূজা দিওঁ, কিন্তু ইমান ডাঙৰকৈ নহয়, সৰু সুৰাকৈ দিওঁ। এতিয়া গা পা ধুই ল'লোঁ। এতিয়া লাহে লাহে পূজাৰ যা যোগাৰখিনি কৰি ল'ম। ডাঙৰ নহয়, এনেই সৰুকৈ এখন দিম আৰু বিশ্বকৰ্মা বাবাৰ নামত এখন সৰু আগবঢ়াম। আৰু কেনেকৈ কৰোঁ কি কৰোঁ আপোনালোকক সকলোবোৰ দেখাই যাম। চাই থাকিব, স্কিপ নকৰাকৈ ভিডিঅ'টো, ঠিক আছে। এতিয়া কামখিনি কৰি আজৰি হ'লোঁ। বাচন ধুলোঁ, ঘৰ মোচামুচি হৈ গ'ল, কাপোৰ কানি ধুই ল'লোঁ। এতিয়া বাহিৰত এবাৰ চাই আহকচোন, চাওঁ আমাৰ এখেতেনো কি কৰি আছে। চাওঁ আহক, বহুত টাইমৰ পৰা বাহিৰতেই আছে। চাওকচোন আহক কি কৰি আছে, চাওকচোন কি কৰি আছে বাহিৰত কেতিয়াবাৰ পৰাই। কি কৰি আছা? পুৰা ব্যস্ত না গাড়ী ধোৱাত? চাফা কৰি দিবি পুৰা না? ধুই থাক, হা ধুই থাক। এইবোৰ ফল মূলখিনি কাটি লওঁ। এতিয়া কাটি লৈ কিনে আপোনালোকক অলপ পিছত দেখুৱাই আছোঁ। আৰু এতিয়া মই পূজাৰ কাৰণে যা যোগাৰখিনি কৰি আছোঁ। এতিয়া ফল মূলখিনি কাটিব লৈছোঁ। এতিয়া মোৰ ঘৰত পূজা কৰা হৈ গ'ল। চাওকচোন আহক কেনেকৈ মই পূজা কৰিলোঁ। পূজা কৰাৰ পিছত এইবাৰ গাড়ীকেইখনত পূজা দিব যাম। এয়া মই এনেকৈ পূজা দিছোঁ বিশ্বকৰ্মা বাবাক, কিন্তু মই ভালকৈ নাজানো বাৰু কেনেকৈ পূজা দিব লাগে কেনেকৈ নালাগে। তথাপিও মই যেনেকৈ পাৰিছোঁ সেইখিনি দিছোঁ আৰু। এতিয়া পূজা টুজা দিয়া কমপ্লিট হৈ গ'ল। আমি এতিয়া প্ৰসাদ খালোঁ। খাই বৈ কিনে এতিয়া অলপমান ঘূৰাৰ কাৰণে ওলাইছোঁ। পূজাৰ দিনাখন নুঘূৰিলে ভাল নালাগে, অলপমান ওলালে ভাল লাগে আৰু। এতিয়া জাষ্ট ফুৰি আহি পালোঁ ঘৰ। ফুৰিলোঁ, গাঁৱতো গ'লোঁ, গাঁৱৰ ঘৰত গ'লোঁ, আপোনালোকক দেখাহে নহ'ল সোধা। এতিয়া মাত্ৰ কাপোৰ ঠুবোৰ খুলি কিনে অলপ ফ্ৰেছ হ'লোঁ। আৰু আছে ৰাতি ঘৰত মাতিছে, যাম বাৰু ৰাতি। কিন্তু ভিডিঅ'টো আজি আৰু দীঘলীয়া নকৰোঁ। লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। আজিৰ কাৰণে বাই বাই। ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব, আৰু যদি বেয়াও লাগিল তেনেহ'লে আপোনালোকে কমেণ্টত কৈ দিব। তেতিয়াহে মই আৰু ভালকৈ বনোৱাৰ কাৰণে চেষ্টা কৰিম, নহয় জানো? আজিৰ কাৰণে আহিছোঁ, বাই বাই। লগ পাই আছোঁ নেক্সট ভিডিঅ'ত।